Hey everyone, কি খবৰ আপোনালোকৰ? মই বাৰু ঠিকেই আছোঁ। মই আহিছোঁ ডিব্ৰুগড়ত আহিছোঁ হ'ল আৰু টাইম। ডিব্ৰুগড়ত আহিছিলোঁ মানে মোৰ চাচা সৰুজনৰ গাটো আজি বহুত দিনৰ পৰা আজি 3 মাহ ধৰি অপেক্ষা হস্পিটেলতে ভৰ্তি হৈ আছে। তেওঁ সৰু সুৰা এটা পেটৰ বিষ হৈছিলে, তাৰপিছৰ পৰা বেছি হওঁতে বহুত বেছি হৈ গ'লগৈ। তো সেইটো কাৰণে অপেক্ষা হস্পিটেলত ৰাখি থৈছে, তাকে আৰু চাবলৈ আহিলোঁ। আৰু ডিব্ৰুগড়ৰ ভিউটো ইয়াৰ পৰা মাই গড, আৰু ব্ৰহ্মপুত্ৰটো ইয়াৰ পৰা দেখা যায়। মই আপোনালোকক দেখাই আছোঁ ৰ'ব। চ' এয়া হৈছে ডিব্ৰুগড়ৰ মানে ভিউ। আৰু সৌটো দেখিছেনে ব্ৰহ্মপুত্ৰটো মই বাৰু দেখি আছোঁ, আপোনালোকে কেমেৰাত দেখিছেনে মই নাজানো। চ' বহুতেই ধুনীয়া ভিউ ডিব্ৰুগড়ত মানে, আৰু যোনে থাকে মানে একদম বতাহ মানে ধুনীয়াকৈ পাতিব, কাৰণ ব্ৰহ্মপুত্ৰটো ওচৰতে আছে। ডিব্ৰুগড়ত আমাৰ এজনী ফেমাছ ইউটিউবাৰ আছে, তেওঁ হৈছে আছমিন বাটো ডিব্ৰুগড়তে থাকে। ক'ত থাকে বাৰু তেনেকৈ মই নাজানো বাৰু, বাট বহুত ধুনীয়া জেগা হয়। মানে আছমিন বাটো বহুতেই ভাল পায় চাগে, আৰু মানে এয়া ভিউ সদায়তো তেওঁ দেখিয়ে থাকে, তেওঁ চাগে খুবেই ভাল পায়। আৰু ময়ো পিছে বহুতেই ভাল লাগিলে এই ভিউটো চাই। আপোনালোকে দেখিলেনে ইমান ধুনীয়া ভিউ, মানে ভাল লাগিছে চাই, ইমানে ভাল লাগিছে। তো চাচাক চাই মেলি ল'লোঁ। এতিয়া অকণ দেৰি বহিম, এতিয়া যাওঁ কেণ্টিনত কিবা এটা খাই লওঁ, ভোক লাগি আছে। ফটাফট ভাত খাই মেলি আহিলোঁ, নাই 2টা বজাত ওলাই আহিছোঁতো, ফটাফট ভাত খাই মেলি আহিলোঁ। এতিয়া ভোক লাগিছে, তো যাওঁ কেণ্টিনত, তাৰপিছত আৰু খাই মেলি অকণমান দেৰি বহি আৰু যামগৈ, আৰু বেছি দেৰি নাথাকোঁ কাৰণ ৰাতি হৈ যাব। বেটিক লৈছোঁতো, বেছি ৰাতি হ'লে ভাল নালাগে। আৰু এইটো চাওকচোন ইমান ভাল লাগিছে ভিউ, মানে ভিউটো ভালকৈ এনেকৈ দেখা নাই যোৱা চাগে, কাৰণ ৰ'দটো মানে মোৰ চিধা ফেচত পৰিছে ন। ইমান ধুনীয়া ভিউ ন, মই আপোনাক কি কওঁ, মানে ইয়াত মানে বহুতে ভাল লাগে। ব্ৰহ্মপুত্ৰটো মানে দেখা গৈ আছে ইয়াৰ পৰা, মানে ভাল লাগিছে ভিউটো। মানে ডিব্ৰুগড়ৰ ভিউটো বহুতেই ধুনীয়া আছে দেই, আৰু গছ গছনি আছে, ইমান এটা গৰমো নাই। কিন্তু আমাৰ তিনিচুকীয়াত বহুতেই গৰম লাগে। ইয়াত পানী চানীও হোৱা নাই, ধুনীয়া আছে, মানে একো প্ৰব্লেম নাই হোৱাত, বানপানী চানী একো হোৱা নাই, ঠিকেই আছে। তো এতিয়া যাওঁ কেণ্টিনত, খাই লওঁগৈ। কি খাওঁ দেখাই আছোঁ আপোনালোকক দেই। সেয়া আমি গৈ আছোঁ কেণ্টিনত, মই কৰি গৈ আছোঁ ভিডিঅ'। আৰু এতিয়া আমি যাম কেণ্টিনত। বহুত মানে একদম মানে ইমান হেভি নাখাওঁ, কাৰণ ভাত খাইছোঁ দেখি, মানে কিবা এটা খাম। আৰু কি খাওঁ দেখাই আছোঁ আপোনালোকক বাৰু, ব'লকচোন মোৰ লগত। চ' এয়া আমি আহি গ'লোঁ কেণ্টিনৰ। হাজবেণ্ডে কৈ আছে কি খাম বুলি সুধি আছে, মই কৈ দিলোঁ বাৰু কি খাম বুলি। আৰু এয়া বহুত ধুনীয়া ক্লিন হয় কেণ্টিনটো, বহুত ভাল আছে কেণ্টিন। মানে অকণমান মানে খাবলৈ ঠিক আছে, বস্তু মানে কষ্ট হয় আৰু অকণমান কষ্টলি হয়। আৰু ইয়াত দেখিছে, ইয়াৰ পৰা আপোনালোকক মই ভিউটো দেখাই দিছোঁ। তলত দেখিছেনে গাড়ী চাড়ী একদম এনেকুৱা লাগিছে, একদম সৰু গাড়ী, খেলনা গাড়ী হয় নেকি, তেনেকুৱা লাগি আছে, হয় নহয় ক'বচোন আপোনালোকে। আমি একদম 7th ফ্ল'ৰত আছোঁ ন, তো সেইটো কাৰণে লাগিছে। চাচা সৰু আছে 6th ফ্ল'ৰত, আমি আহিছোঁ খাবলৈ 7th। চ' এয়া 7th ফ্ল'ৰৰ পৰা আমি মানে আৰু ৰৈ আছোঁ 7th ফ্ল'ৰত। আৰু মানে মই ভিউটো আপোনালোকক নেদেখাই নোৱাৰিছোঁ, মানে ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া। মই মানে তললৈ চালে মোৰ মূৰ ঘূৰাই, মই বেছি টাইম মানে ওপৰৰ পৰা তললৈ চাব নোৱাৰোঁ, মানে একদম এনেকুৱা লাগে মোৰ মূৰ ঘূৰাই পৰিয়ে যাওঁ নেকি। বা তথাপিও আপোনালোকক দেখাবলৈ অকণমান দেখালোঁ। আৰু বেটি দেখিছেনে, একদম মানে আহি আছে, মানে তাইও মানে কিনাৰত আহিছে। মোৰ কিন্তু বহুত ভয় লাগে কিন্তু তাই কিনাৰত আহিলে। তো এয়া লৈছোঁ চাওমিন, ভেজ চাওমিন খাওঁ মই। এই চব ননভেজ বোলা বস্তুটো মই নাখাওঁৱে তেনেকৈ। ভেজ চাওমিন মই লৈ লৈছোঁ, ভেজ চাওমিনটো খাম মই। আৰু ইয়াত দেখিছেনে বেটি আহিছে কেনেকৈ ল'বলৈ। পিছত আৰু মানে তাইক দিছিলোঁ খাবলৈ, কিন্তু তাই মানে নাখায়। মই ক'লোঁ যে খাই ল'ব, কিন্তু নাখাওঁ বুলি কৈছে। আৰু হাজবেণ্ডে সুধি আছে খাব নেকি, নাখাওঁ বুলি কৈছে। তো মই সেইকাৰণে মই খাই আছোঁ, তাই নাখায় যেতিয়া আৰু ন। তো এয়া মই ধুনীয়াকৈ চাওমিন খাইছোঁ। চাওমিন খোৱাৰ পিছত আৰু এটা বস্তু দেখিছিলোঁ, সেইটো মানে মই হোটেলত খাই পেলাই মানে খাই ভাল তেনেকৈ নাপাওঁ, কি নিজে বনালে ভাল পাওঁ। মই বেছিভাগ নিজেই বনাই খাওঁ। এইটো কি জানেনে, দেখাই আছোঁ। তো মোৰতো চাওমিন খোৱা খতম হৈ গ'ল। এইটো হৈছে ঢোকলা, এইটো বেচনৰ ঢোকলা। এইটো মই ঘৰতে মানে বনাইছোঁ বাৰু, মই কেইবাবাৰো বনাইছোঁ। মই ঘৰত বনোৱাটো বেছি ভাল পাওঁ। এতিয়া এই খাই বৈ লৈ পেলাই বেটিয়ে এতিয়া লৈছে তাইৰ লগত খেলিবলৈ, কাৰণ আমি এতিয়া অকণ পিছত যাবলৈ ওলাম। তো সেইকাৰণে আমি এতিয়া যাবলৈ ওলালোঁ, 6টাই বাজিবলৈ হ'ল। তো সেইটো কাৰণে যাবলৈ ওলালোঁ, আৰু গাড়ীত বহিমগৈ। এতিয়া আমি কাৰ লৈ আহিছোঁতো, যাওঁ। মানে ভাগৰ লাগি গৈছে। তো এতিয়া যাওঁ আমি ঘৰলৈ। বেটিক লৈ এতিয়া আমি ওলাইছোঁ।
ওলাইছোঁ ৰুমৰ পৰা কেবিনত আছে তেওঁ ওলাইছোঁ যাওঁ আপোনালোকে ভিডিঅ'টো চালেই মই কিয় বনাইছোঁ কিয় নাই ক'লোৱে আপোনালোকক আৰু ভিউ দেখালোঁ আশা কৰোঁ ডিব্ৰুগড় ভিউটো চাই খুবেই ভাল পালে এণ্ড আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ এণ্ড এইটোৱে দোৱা কৰোঁ যিহেতু বিপদ আহিছে সেই বিপদটো সোনকালে আঁতৰ হওক সেইটোৱে আৰু প্ৰাৰ্থনা কৰিছোঁ